পোনপ্ৰথমে মই সকলো নিউজক নমস্কাৰ জনালোঁ। আজিৰ খবৰ উদ্দেশ্যটো মানে আমাৰ যি বিটিআৰৰ ব্লক লেভেলৰ যি ট্ৰেইনিং প্ৰগ্ৰাম চলি আছে, আমাৰ বিটিআৰৰ 40টা সমষ্টি ব্লক লেভেল, তো ব্লক 40টা সমষ্টিতে আমাৰ যে বিভিন্ন কাৰ্যপন্থা বিটিআৰ চৰকাৰে এই সময়ত কি কাম কৰিছে আৰু আগন্তুক বিটিআৰ চৰকাৰৰ কি কাৰ্যপন্থা আছে এইবিলাকৰ কাৰণে, আৰু আমি কি হিচাপে এটা যেতিয়া আমি ইউপিপিএলৰ এটা নেতৃত্ব লৈছোঁ, বিভিন্ন প্ৰাইমাৰী ছেক্টৰত আছে, BCDC আছে, আমাৰ বিভিন্ন গোৰ্খা চেল, আদিবাসী চেল আছে, এইবিলাক নেতৃবিলাকে আমি ৰাইজৰ কাৰণে কেনেকৈ কাম কৰিব লাগিব। যদি আমি পলিটিকেল পাৰ্টি এটা যে ওলাইছোঁ, বিগত চৰকাৰবিলাকে যেনেকৈ এটা চৰকাৰ চলাইছিল আৰু এতিয়াৰ চৰকাৰত আমি কেনেকৈ পাব্লিকৰ মাজত সোমাব লাগে, পাব্লিকৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব লাগে, কি হিচাপে আমি পাব্লিকক এটা বিশ্বাস দিব পাৰিম, সেই হিচাপে আমি এটা আমাৰ বিটিআৰ চৰকাৰে যে চেণ্ট্ৰেল কমিটিৰ পৰা আমাক যি ব্লক লেভেলৰ ট্ৰেইনিং প্ৰগ্ৰাম এইটো চলাই আছে। আজি আমাৰ ভৈৰৱকুণ্ড ব্লক সমিতিৰ এ ছেকশ্যনৰ আজি আমাৰ এইটো প্ৰগ্ৰাম আছিল, য'ত বিভিন্ন আমাৰ আলহী আহিছে। আমাৰ বিটিআৰৰ আমাৰ প্ৰমোদ বড়ো চিফ ছাৰৰ পলিটিকেল এডভাইজাৰ শ্ৰীযুত ডক্টৰ বিৰলাও কাৰ্জি ডাঙৰীয়া আহিছে, আমাৰ IT চেলৰ পৰা আমাৰ শান্তিগিৰি ডাঙৰীয়া আহিছে, আমাৰ OBC চেলৰ পৰা আমাৰ কিশোৰ লুইটেল ডাঙৰীয়া আহিছে, আৰু বিভিন্ন আমাৰ নেতৃবৃন্দ চেণ্ট্ৰেলৰ পৰা আমাৰ চেণ্ট্ৰেল কমিটিৰ ভাইচ প্ৰেছিডেণ্ট মৰিয়ম টপু ডাঙৰীয়ানী বাইদেউ আহিছে, আমাৰ হেলিনা বাইদেউ ডাঙৰীয়ানী আহিছে। তো সেই ব্যক্তিসকলে আমাক বিভিন্ন কথাবোৰ আমি কেনেকৈ ৰাইজৰ কাৰণে কাম কৰিব লাগিব। এটা পলিটিক্স বোলা বস্তুটো মানে যি বিগত চৰকাৰে এটা পইচাৰ মেচিন, পইচা কমোৱা এটা যি ধান্দা চলাইছিল, এইটো নহয়। পলিটিক্স বোলা বস্তুটো এনেকুৱা হয়, ৰাজনীতি বোলা বস্তুটো এনেকুৱা হয় কি ৰাজনীতিত থাকি কিনে আমি চৰকাৰৰ অনুদানবিলাক আমি পাব্লিকৰ মাজত কেনেকৈ লৈ যাম। এই গৰীব দৰিদ্ৰ সীমাৰেখাৰ যি তলত বসবাস কৰি আছে ৰাইজবিলাক, তেখেতসকলৰ সমস্যা, তেখেতসকলৰ দুৰ্দশা আমি কেনেকৈ মানে সিহঁতক সহযোগ কৰি কিনে এটা উন্নত মানদণ্ডৰ কাৰণে বনাব পাৰিম, সেই হিচাপে আজি আমাক বিভিন্ন কথাবোৰ ছাৰসকলে আমাক বুজাইছে আৰু আমাক ট্ৰেইনিং দিছে। ইয়াত আমাৰ কুৱেশ্যন এণ্ড এনচাৰ এৰেঞ্জমেণ্ট হৈছে, তেখেতসকলক আমি কুৱেশ্যনো কৰিছোঁ বিভিন্ন কথা, তেখেতসকলে যি হিচাপে আমাক এনচাৰ দিছে আমি নথৈ মানে আজিৰ এই সভাৰ জৰিয়তে আজি যিটো ব্লক লেভেলৰ ট্ৰেইনিং প্ৰগ্ৰাম আছে, এই সভাৰ জৰিয়তে বিভিন্ন আমাৰ গ্ৰাছ লেভেলৰ যি লিডাৰবিলাক আছে, প্ৰাইমাৰী ছেক্টৰৰ লিডাৰবিলাক আছে, তেখেতসকলে বিভিন্ন বহুত জ্ঞান পাইছে। আৰু সেই যেনেকৈ এৱাৰনেছ এটা যি দিছে আজি আমাক চেণ্ট্ৰেল কমিটিয়ে, এই এৱাৰনেছৰ জৰিয়তে আমি ৰাইজৰ মাজত সোমাই কিনে চৰকাৰৰ যিবিলাক আঁচনিবিলাক আছে, আজি বিগত চৰকাৰে 17 বছৰ শাসনকালত এটা আঁচনি ওলাব পৰা নাছিল, কিন্তু আজি বিটিআৰ চৰকাৰে 3 বছৰ অন্তৰত আজি বিভিন্ন আঁচনি ওলাইছে। ইয়াত যেনিবা আমাৰ অঞ্চল বিথাংকী আঁচনি, যেনিবা ৰোগ নিৰ্মূল, আপোনাৰ আলাৰী চৌৰং বিথাংখী, বিভিন্ন আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাকে লৈছে। বিভিন্ন আজি 35টা আঁচনি আমাৰ বিটিআৰ চৰকাৰে ৰাইজৰ মাজত লৈ আহিছে। এতিয়া আপোনাৰ ফাৰ্মাৰ চেলৰ কথা কওক, আপুনি ফাৰ্মিঙৰ কাৰণে আমি বিভিন্ন খেতিয়কবিলাকক কেনেকৈ আমি খেতিয়ক যি কাল্টিভেটত আমি কেনেকৈ উন্নত মাপদণ্ডৰ আমি খেতি কৰিব পাৰোঁ, সেই ক্ষেত্ৰত গটাৰী ফাৰ্ম, পিগাৰী ফাৰ্ম, বিভিন্ন মিছন ইয়াত আনিছে। ইউপিপিএলৰ এইটোৱে উদ্দেশ্য যে আমি ৰাইজৰ কাৰণে আমি কাম কৰিব আহিছোঁ আৰু ৰাইজৰ কাৰণে কাম কৰি যাম। আৰু এই এৱাৰনেছ প্ৰগ্ৰামে আমাৰ লিডাৰসকল, আমাৰ নেতৃবৃন্দসকল, আমাৰ গ্ৰাছ লেভেলৰ যিবিলাক আমাৰ কৰ্মকৰ্তাসকল, তেখেতসকলৰ যি এটা মাইণ্ড চেঞ্জ কৰি দিছে আৰু আমি ৰাইজৰ কাৰণে কাম কৰিব লাগে, আৰু সেইকাৰণে আমি ৰাজনীতিত আহিছোঁ বুলি এটা আমি মংসা লৈছোঁ আৰু আমি ৰাইজৰ কাৰণে কাম কৰি যাম। আগন্তু যিহেতু 5 ডিচেম্বৰ আমাৰ ভৈৰৱকুণ্ড সমষ্টিত এটা BPFৰ বিশাল জইনিং প্ৰগ্ৰাম হ'বলৈ গৈ আছে, পাৰ্টিৰ কিবা এটা খুটি আহিব নেকি? নাই, এইটো মানে আজি BPFে যিমানে ইয়াত জইনিং প্ৰগ্ৰাম লওক, BPFে এনেকৈ জইনিং কৰি আছে, নিজৰ মানুহকে লৈ নিজে জইনিং কৰাই আছে, এইবিলাক আমাৰ নাই। আমি ইউপিপিএল চৰকাৰ হিচাপে আমি ইয়াত 3 বছৰ গঢ় দিছোঁ। ৰাইজক আমাৰ মাজত, আমাৰ চৰকাৰ বিটিআৰ চৰকাৰৰ মাজত প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ চলি আছে, সেই চৰকাৰক এটা বিশ্বাসত লৈছে। কিয়নো আজি 17 বছৰ আজি BPFে যিমানে কথা নকওক বা যিমানে ৰাইজক মানে এটা মিছলিড কৰিব নোখোজক, আজি BPF মানুহে জানিছে যে BPF কেনেকৈ চৰকাৰ চলাইছিল। আজি প্ৰমোদ বড়োৰ নেতৃত্বত মানুহক একো নালাগে, যদি মানুহে শান্তি
স্থাপিত হয় বিটিআৰত যেতিয়া এটা শান্তি স্থাপিত হৈছে এই শান্তিৰ বিনিময়ত মানুহ যি কাম কৰিব পাৰিব এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত যি এটা শান্তি স্থাপিত হৈছে বিটিআৰত যে আজি মানুহে এটা ভাবিব পৰা হৈছে আজি এডুকেশ্যনৰ ছেক্টৰত মানুহবিলাক কিমান প্ৰফিট হৈছে আজি সঁচাকৈ অসমৰ ভিতৰত বাক্সা ডিষ্ট্ৰিক্ট অসমৰ ভিতৰত চিৰাং ডিষ্ট্ৰিক্ট হায়াৰ ছেকেণ্ডেৰী এণ্ড মেট্ৰিকত ইমান ভাল এটা প্ৰথম স্থান পাইছে এইটো এটা বহুত ডাঙৰ উপলব্ধি হয় আজিৰ চৰকাৰৰ কিয়নো এটা শান্তি ইয়াত এটা স্থাপিত কৰিছে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই এইটোৱে মানে ইয়াত এতিয়া যি সংঘাতবিলাক চলিছিল তেখেতসকলৰ দিনত জাতি গোষ্ঠীৰ এটা যি সংঘৰ্ষ চলিছিল আজি এইটো ক'ত আছে আজি আমি সকলোৱে ভাতৃত্বভাৱেৰে এটা ভাই বন্ধুৰ নিচিনা আমি ইয়াত বসবাস কৰি আছোঁ এইটোৱে ডাঙৰ কথা চৰকাৰে এইটো যি পাব্লিকক দিছে এইটো বহুত ডাঙৰ কথা আৰু পাব্লিকে এইটো উপলব্ধি কৰি আছে যে আজিৰ চৰকাৰে যে পাব্লিকৰ মাজত যি এটা ভাতৃত্বভাৱ গঢ়ি তুলিছে এইটো বহুত ডাঙৰ কথা আৰু পাব্লিকে আমাৰ বিটিআৰ চৰকাৰ বা ইউপিপিএল চৰকাৰক বিশ্বাস কৰি আছে আগন্তুক নিৰ্বাচনৰ কাৰণে প্ৰিপাৰেশ্যন কেনেকৈ চলি আছে বিলকুল আগন্তুক নিৰ্বাচন আমাৰ লোকসভা নিৰ্বাচনত আমাৰ দুটা সিট আছে দৰং ওদালগুৰি আৰু কোকৰাঝাৰ এতিয়ালৈকে আমি ভাগ বতৰা কি হিচাপে আমাৰ হাইকমাণ্ডে আমাক এতিয়ালৈকে জনোৱা নাই আমি ব্লক লেভেলৰ নেতৃত্ব লওঁ যে আমাৰ শুনামতে আমাক যি এটা বাতৰি অহা মতে নিউজ পোৱা মতে এটা দৰং বিটিয়া ওদালগুৰি দৰং আৰু কোকৰাঝাৰত বিজেপি আৰু ইউপিপিএলৰ কেণ্ডিডেট হ'ব এটা ইয়াতো ওদালগুৰি দৰঙত বিজেপিয়ে খেলিব ইয়াত কোকৰাঝাৰত আমাৰ ইউপিপিএলে খেলিব এইটো এটা আমি শুনি পাই আছোঁ আৰু এইটো দুটা যিটো চিট আছে এইটো আমি মানে এনেকুৱা জিকিম যে এইটো ক'বই নালাগিব 100% আমি জিকি আছোঁ সঁচাকৈ এতিয়া আমি কেম্পেইনিঙো কৰিব নালাগে যি চৰকাৰে এনেকুৱা কাম কৰি আছে এনেকুৱা উন্নতিমূলক কাম কৰি আছে এনে উন্নয়নমূলক কাম কৰি আছে যে আমি কেম্পেইনিঙো কৰিব নোৱাৰে পাব্লিকে এতিয়া জানিছে যে BPF-এ যি মিছলিড কৰি 17 বছৰ শাসন চলাইছিল আৰু এই 3 বছৰৰ অন্তৰত যি চৰকাৰে এটা ৰাইজক এটা সুবিধা দিছে এটা সমস্যা সমাধান কৰিব গৈ আছে এতিয়া মানুহে কয় গোৰ্খা জনগোষ্ঠী হওক বিভিন্ন জনগোষ্ঠীৰ এটা মাটি বাৰীৰ সমস্যাটো মেইন এটা সমস্যা বুলি এটা জনজাত আছিল বিগত 17 বছৰ শাসনকালত হাগ্ৰাম মহিলাৰে মাটিৰ সমস্যা এইটো সমাধান কৰিব দেনে এতিয়া হাগ্ৰাম মহিলাৰে কৈ আছে মই মোৰ চৰকাৰ আহিলে মাটিৰ পট্টা দিম 17 বছৰ যি চৰকাৰে মাটিৰ পট্টা দিব নোৱাৰিল আজি কি হিচাপে তেখেতে আমি বিশ্বাস ল'ম কি হিচাপে পাব্লিকে বিশ্বাস ল'ব কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই যি ভূমিৰ সমস্যা সমাধান কৰিবৰ কাৰণে বিভিন্ন কমিউনিটিৰ পৰা এটা মানে কমিটি গঠন কৰি দিছে সেই কমিটি এটা গঠন কৰিব যে ভূমিৰ সমস্যা ক'ত কি আছে গোৰ্খাসকলৰ ভূমিৰ সমস্যা কি আছে আদিবাসীসকলৰ ভূমিৰ সমস্যা কি আছে বা অন্য জাতিৰ জনগোষ্ঠীৰ সমস্যা কি আছে এই সমস্যাটো যেতিয়া সেই কমিটিয়ে সাৰ্কল অফিচাৰৰ লগত বহি কিনে এই সমস্যাটো মানে তন্নকৈ চাব তেতিয়া এটা ভূমিৰ সমস্যা সমাধান কৰাৰ এটা আশা আছে এটা দিশ ওলাইছে ঠিক